নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকক। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। চ' এতিয়া আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে ভেলাঘৰৰ কাৰণে কলগছৰ হেৰি থৈ দিয়া হৈছে। এয়া আৰু ভাইটিয়ে এইফালে নৰা কাটি আছে ভেলাঘৰৰ কাৰণে। ফাইনেলি ভাইটিৰ নৰা কটা হৈ গ'ল। এতিয়া বস্তা এটাত ভৰাই কিনে লৈ আহি আছে। এয়া চাওক। আৰু কাটিব যাবি নেকি? জেচিপিৰে গেছৰ পাইপ আনি থকা হৈছে, আমাৰ ঘৰৰ ওচৰৰে যাব গেছৰ পাইপ। দেখাই আছোঁ আপোনালোকক। আৰু গেছৰ পাইপ এইফালৰ পৰা এনেকৈ আহি এনেকৈ খালৰ মাজেৰে এনেকৈ ৰাস্তাৰে পাৰ হৈ যাব। আৰু সেইটো আমাৰ ঘৰ, আৰু ইফালে ওচৰৰে পাৰ হৈ যাব। আৰু গছ দুডাল কটা যাব। এই দুডাল গছ কটা যাব।